হেল্ল', গুড ইভিনিং গাইজ। এয়া বৰ্তমান আপুনি খেতি দেখি আছে। এয়া খেতি হৈ গ'ল আপোনাৰ হাৰমতি দিকং নদী কিনাৰত। তাৰপিছত আপোনাৰ এয়া খেতি এয়া মানুহ লাগি আছে। আপুনি চাব পাৰে কিদৰে খেতি কৰিছে। ইয়াত অকল এটাই খেতি নহয়, বিভিন্ন ধৰণৰ খেতি কৰে। আৰু অকল ইয়াতে নহয়, ওচৰ চুবুৰীয়া আৰু আছে। চ' লাও চাওক আপুনি কেনেকৈ লাও গছ কিনাই কিনাই। এয়া লাইপাত আৰু ইফালেও আছে খেতি, এফালেও আছে। চ' আপুনি চাব পাৰে এনেকেই কৰি আছে ইয়াত। আৰু ইয়াৰ পৰা বিভিন্ন ধৰণৰ আপোনাৰ শাক পাচলি বিভিন্ন জেগাত যায়, যেনে অৰুণাচল, জিৰ', ইটানগৰ, গহপুৰ, ক'ৰবাত বিভিন্ন জেগাত যায়। আৰু ইফালে আছে আমাৰ দাদা এজনৰ খেতি। ওচৰতে হাৰমতি বজাৰ আছে, ইয়াত দেওবৰীয়া বজাৰ পাতে, বহুতেই ডাঙৰ হয়। এয়া চাওক, মই আপোনাক দেখাই আছোঁ। এয়া চাব পাৰে কেনেকুৱা ধৰণৰ খেতি কেনেকৈ কৰি আছে। আৰু লগতে এইফালে লাও এয়া বগাই আছে। এয়া চাব পাৰে খেতি কৰোঁতে বহুত বিভিন্ন ধৰণৰ কথাবিলাক জ্ঞানত লৈ খেতি কৰিব লাগে। পোক পৰুৱাৰ পৰা আদি কৰি বহুত বস্তু থাকে। এয়া আপুনি চাব পাৰে, এয়া এতিয়া গুটি ওলোৱাগৈ নাই আৰু ওলাব লাহে লাহে, টাইম আছে অলপ। গতিকে এইটো এইবাৰ গৰমৰ কাৰণে হৈছে, যিহেতু এইবাৰ পানীটো খুব কমেই আহিলে বৰষুণ বোলা বস্তু। গতিকে এয়া আছে গোটেই অঞ্চলটোতে, এইটো খেতি অঞ্চল। আৰু আপুনি এইফালে চাব পাৰে লগতে দিকং নদীখন আছে, আকৌ এইফালে দলংখন আছে। আৰু লগতে ইয়াত খেলো চলি আছে। আমাৰ ওচৰত ফিল্ড এখন আছে, যেনেকৈ আমাৰ ৰেইনব' স্পৰ্টছ এছ'চিয়েশ্যনে আমাৰ ইয়াত খেল চলাই আছে, IPL। আৰু গতিকে বহুতেই ভাল লাগে জেগাটো, বেয়া নহয়। আৰু খেতি কেনে কৰিছে, গতিকে আপোনাক মই বিশেষ এইটোহে দেখালোঁ।